Hello everyone, welcome to back my YouTube channel JS News Ground. বন্ধুসকল, যিসকলে ভৱিষ্যতে ইণ্ডিয়ান আৰ্মি হোৱা মনতে সপোন পুহি ৰাখিছে আৰু যিসকলে বাৰে বাৰে চেষ্টা কৰিও সফল হ'ব পৰা নাই, তেখেতলোকলৈ আজি মই মোৰ যিমানখিনি ইণ্ডিয়ান আৰ্মিৰ বিষয়ত যিমানখিনি মোৰ এক্সপিৰিয়েঞ্চ আছে, চ' মই সেই গোটেইখিনি এক্সপিৰিয়েঞ্চ মই আপোনালোকলৈ আগবঢ়াম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰাকৈ, তেতিয়াহে মোৰ আপোনালোকে সকলোখিনি কথা বুজি পাব। খুব কম সময়ৰ ভিতৰতে মই আপোনালোকক এই গোটেই কথাখিনি এজন ইণ্ডিয়ান আৰ্মি হ'বলৈ হ'লে কেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰিব লাগিব, আপোনাৰ কেনেকুৱা প্ৰিপাৰেশ্যন কৰিব লাগিব, কি কি কিতাপ পঢ়িব লাগিব, এই গোটেই টোটেলি কথাখিনি মই খুব কম সময়ৰ ভিতৰতে মই জনাই দিম। অকণমান মনোযোগেৰে শুনিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এটা কথা মন কৰিব যে দৌৰিলে, পাছ কৰিলে, ইণ্টাৰভিউ দিলে, গোটেই ইণ্টাৰভিউ দিলে, দৌৰ চৌৰ পাছ কৰিলে, টোটেলি হৈ গ'ল, তাৰপিছতো আপোনালোকৰ ৰিজাল্ট নাহে। কিয় নাহে জানেনে? আপোনালোকে বেছিভাগ সময় আপোনালোকে বেছি মনোযোগ ক'ত দিছে? দৌৰাত দিছে। দৌৰা জাম্প এইবিলাকত আপোনালোকে ৰাতিপুৱা গধূলি এক্সাৰচাইজ কৰিছে, কিন্তু আপোনালোকৰ সেইটো বাহিৰেও যে আৰু দুটা মেইন পাৰ্ট ইণ্ডিয়ান আৰ্মি হ'বলৈ হ'লে মেইন যিটো নেকি আপোনালোকৰ প্ৰয়োজনীয়, এটা হ'ল মেডিকেল আৰু আন এটা হ'ল আপোনালোকৰ পৰীক্ষাটো ৰিটেন। এই দুটা বস্তুত আপোনালোকে অধিক গুৰুত্ব দিয়াটো ভাল, তেতিয়াহে আপোনালোকে এজন ইণ্ডিয়ান আৰ্মি হ'ব পাৰিব। চ' আপোনালোকে ইয়াত কেনেকৈ আপোনালোকে কি কি কিতাপ পঢ়িব আৰু ইয়াত আপোনালোকৰ মেডিকেল ভাল হ'বৰ কাৰণে কেনেকুৱা ধৰণৰ আপোনালোকে নিজকে সজাই দিব প্ৰস্তুত কৰিব, মই জনাই আছোঁ। এতিয়া মই কৈ আছোঁ আপোনালোকৰ গোটেই ৰিটেনটোৰ বিষয়ত। ৰিটেনটো কেনেকৈ আমি পাছ কৰিব পাৰিম, আমি কি ধৰণৰ কিতাপ পঢ়িলে আমি পাছ হ'ব পাৰিম, কেনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ আহে, সেই গোটেই কথাখিনি মই এতিয়া কৈ আছোঁ। চাওক, আপোনাৰ তাত মেথছৰ পৰা কেইটামান কুৱেশ্যন আহিব, গ্ৰামাৰৰ পৰা কেইটামান কুৱেশ্যন আহিব, জেনেৰেল নলেজৰ কেইটামান কুৱেশ্যন আহিব, তেনেকৈ মানে ক্ৰীড়া বিষয়ত কেইটামান কুৱেশ্যন আহিব, মানে য'ৰ পৰা আহিব। আপুনি মানে জেনেৰেল নলেজ মানে টোটেলিখিনি জেনেৰেল নলেজখিনি মানে যিখিনি আছে, সেই গোটেইখিনি আপোনাৰ জনাটো মানে বহুত প্ৰয়োজনীয়। সেইখিনি জানিলেহে আপুনি ৰিটেনটোত পাছ কৰিব পাৰিব। এতিয়া মই মেডিকেলৰ কথাটো কৈ আছোঁ। মেডিকেলত কি কি হয় আৰু কি কি টেষ্ট কৰা হয়, আমি যদি ফেইল কৰি আছোঁ, পাছ হ'ব যদি পৰা নাই, তো আমি কি কি কৰিব লাগিব সেইটো বিষয়ত মই চাওক। মেডিকেলৰ কথা যদি ক'বলৈ যাওঁ, তেন্তে আমি সৰুৰ পৰাই যদিহে ইণ্ডিয়ান আৰ্মি হ'ব বিচাৰে, তেতিয়া সৰুৰ পৰাই এটা কথা লক্ষ্য ৰখাটো বহুত উচিত। যদি আপুনি কিবা সৰুতে পৰি মেলি হাত চাত কিবা কিবি বেকা কৰি দিয়ে, হাত ভৰি কিবা যদি আপোনাৰ বেকা হৈ যায়, তো আপুনি মেডিকেলৰ ৰিজেক্ট হৈ যাব, সেইটো নচলিব। আৰু নেক্সট কথা হ'ল কি, যেতিয়া ডাঙৰ হ'ব, ডাঙৰ হোৱাৰ পিছত যদি মদ ভাং এইবিলাক চিগাৰেট যদি খাবলৈ আৰম্ভ কৰে, তেতিয়াও মেডিকেলৰ ৰিজেক্ট হ'ব। তো কেনেকৈ ৰিজেক্ট হ'ব মই কৈ দিছোঁ। মেডিকেলত কি কি যিহেতু চেক কৰে আমাক, প্ৰথম হাৰ্টটো, আমাৰ যিটো হাৰ্ট আছে, হাৰ্টটো চেক কৰিব। যদি আমি মদ ভাং পানী এইবিলাক যদি চিগাৰেট টিকেট খাই যদি আমাৰ হাৰ্টটো যদি বেয়া কৰি দিওঁ, তো আমি ৰিজেক্ট হোৱাটো একদম কনফাৰ্ম। আমি যদি মেডিকেলত পাছ কৰিব লাগে, প্ৰথম কথা নিজৰ শৰীৰটো একদম সুস্থ কৰি ৰাখিব লাগিব সৰুৰে পৰাই। আৰু নেক্সট কথা হ'ল কি, ডাঙৰ হোৱাৰ পিছতো আমি যেতিয়ালৈকে আমাৰ ইণ্টাৰভিউ দিম বুলি আমি ভাবি থাকোঁ, তো আপোনালোকে যদি মদ চলাই চিগাৰেট টিকেট এইবিলাক যদি খাই দিয়ে, তো আপোনাৰ হাৰ্টটো প্ৰব্লেম দেখাব। যিখিনি হাৰ্টটোৰ চেক কৰে একদম প্ৰথম কাৰণ তাত মেডিকেলত 1 নম্বৰ কথাত, সেইটো আপোনালোকে বাচি থাকিব এইবিলাক খোৱাৰ পৰা। কাৰণ বেছিভাগ ল'ৰা মেডিকেলত এই হাৰ্টৰ প্ৰব্লেমতে ৰিজেক্ট হোৱা দেখা যায়। মানে 100ত 50% ল'ৰাই এই মেডিকেলত এই হাৰ্ট প্ৰব্লেমত ৰিজেক্ট হৈ যায়। নেক্সটত আপোনাৰ টোটেলি মানে একদম আপোনাৰ দাঁত, নাক, কাণ, চকু, এই গোটেইখিনি বস্তু একদম ভাল হোৱাটো বহুত প্ৰয়োজনীয়। মানে নহ'লে আপুনি ৰিজেক্ট হোৱাটো একদম খাটাং। যদি আপুনি চকুৱে যদি কম দেখে, তো আপুনি চিলেকশ্যন ল'ব নোৱাৰিব। তো আপুনি কি কৰিব, চকুৰ
ডক্টৰৰ ওচৰলৈ গৈ চকুৰকেইটা আগত ভাল কৰি ল'ব। নেক্সট কাণতো যদি আপুনি কম শুনে তেতিয়াও ৰিজেক্ট হৈ যাব। আৰু দাঁত যদি কিবা এক্সিডেণ্ট হৈ এটা ভাগি যায়, তাকো আগফালে হ'ব নালাগিব, ক'ৰবাত এই গুৰি দাঁত চুৰি দাঁত হ'ব লাগিব। তো আপুনি এটা দাঁত যদি অলপ ভাগি যায় তো আপুনি চিলেকশ্যন পোৱাৰ সম্ভাৱনা থাকে, মেডিকেলত পাছ হোৱাৰ সম্ভাৱনা থাকে। যদি এটাতকৈ অধিক যদি দাঁত যদি আপোনাৰ বেয়া আছে বা দাঁত চাত পোকে খোৱাও যদি আছে তো আপুনি চিলেকশ্যন হ'ব নোৱাৰিব, আপোনাক ৰিজেক্ট কৰি দিব। চকু, নাক, দাঁত, কাণ এইবিলাক হৈ গ'ল। তো এতিয়া আমি তললৈ নামি আহোঁ। তললৈ নামি আহিলে আমি ক'ত পাই যাম? আমি হাতটো পাই গ'লোঁ। তো হাতটো আপোনাৰ যদি আমি যিটো অসমীয়া ৰক্তচাপ বুলি কওঁ, ৰক্তচাপ যদি আপোনাৰ অধিক থাকে তেতিয়াও আপোনাক ডাইৰেক্ট ৰিজেক্ট কৰিব। ৰক্তচাপ এইবিলাকত মানে ৰিমেডিকেলৰ কোনো চান্স নাই। যদি আপোনাৰ চকু, দাঁত, নাক, কাণ এইবিলাক যদি কিবা অলপ অসুবিধা আছে তো আপোনালোকে ৰিমেডিকেল পোৱাৰ চান্স থাকে। কিন্তু হাৰ্ট যদি প্ৰব্লেম থাকে তো আপোনাক ৰিমেডিকেল নিদিয়ে, ডাইৰেক্ট আউট কৰাব আপোনাক। তো আপুনি হাৰ্টটো বচাই ৰাখিব। কেনেকৈ বচাব? মদ, পানী, ভাং, চিগাৰেট এইবিলাক খোৱা কমাই দিব। আৰু কিছুমান ল'ৰাই ভাবি থাকে যে জিম যাম, বডি বনাম, তাগৰা হৈ যাম, আৰ্মিত চিলেকশ্যন হৈ যাম। নাই, একদম ভুল ধাৰণা, এইটো একদম ভুল কথা। কাৰণ আপুনি যেতিয়া জিম যাবলৈ আৰম্ভ কৰিব তো আপোনাৰ যিবিলাক শৰীৰত শিৰ আছে, আমাৰ তেজৰ শিৰ আছে, এইবিলাক ডাঙৰ হৈ যায়। মাংসৰ মানে একদম ওপৰত দেখা পোৱা যায়, ডাঙৰকৈ দেখা পোৱা যায়। তো এনেকৈ যদি আপোনালোকৰ গাৰ শৰীৰৰ ওপৰত, ছালৰ ওচৰত যদি আপোনালোকৰ এনেকৈ ডাঙৰকৈ শিৰবিলাক, যিবিলাক আমাৰ তেজৰ শিৰ আছে, এইবিলাক যদি ডাঙৰকৈ দেখা যায় ওলাই থকা, তো তেতিয়াও আপোনাক ৰিজেক্ট কৰি দিব। আপুনি ইণ্ডিয়ান আৰ্মি হ'বলৈ হ'লে আপুনি জিম যাব নালাগে। এনেই মেনুৱেলি যিখিনি আপোনাৰ এক্সাৰচাইজ আছে তো সেইখিনি কৰিলে আপোনাৰ বহুত যথেষ্ট। জিম গৈ একদম মানে শিৰ যদি ফুলাই দিয়ে তো তেনেহ'লে আপুনি ৰিজেক্ট হৈ যায়। তো আমাৰ হাৰ্টটো কথাটো বুজি পাইছে নিশ্চয় আপোনালোকে। তো আমি আৰু তললৈ নামি আহোঁ। আৰু তললৈ নামি আহিলে বুকুৰ পৰা আমি পেট আহি পাই গ'লোঁ। চ' আমাৰ পেটত যদি কিবা ধৰণৰ বেমাৰৰ ক্ষেত্ৰত অপাৰেশ্যন কৰা যদি কিবা দাগ থাকে, পেটতে নহয় বা শৰীৰটোত কোনো জেগাতো মানে একদম বুকুৰ পৰা তললৈ, ভৰিত থাকিলে দাগ একো নাই, বুকুৰ পৰা আমি পেটলৈকে যদি কিবা দাগ থাকে, অপাৰেশ্যন কৰা কিবা যদি আমাৰ দাগ থাকে আগতে, তো আপোনাক লগে লগে ৰিজেক্ট কৰিব। এতিয়া হৈ গ'ল আমি পেটৰ পৰা তললৈ যাব লাগে। যিটো আমাৰ পেট আছে তাৰ পৰা তললৈ যাব লাগে। চাওক, সেইটো মেডিকেলৰ বিষয়ে মই গোটেইখিনি কথা খোলাকৈ ক'ব নোৱাৰিম। মই কেনেকুৱা ধৰণৰ চেক কৰে, কি বিচাৰে, মেডিকেলত কেনেকুৱা হ'ব লাগিব, তো সেইখিনি কথা মই ইমান খোলাকৈ ক'ব নোৱাৰিম। সেইখিনি বস্তু আপোনালোকে খুব গুৰুত্ব দিব লাগিব। 30% ল'ৰা বা ছোৱালী হওক সেই মেডিকেলটোত আউট হৈ যায়। ত' আপোনালোকে বুজি পাইছে মই কোনটোৰ মেডিকেলৰ বিষয়ে কৈ আছোঁ। যিসকলে এবাৰ মেডিকেল আৰ্মি ট্ৰেইনিং মানে আৰ্মি ইণ্টাৰভিউ কৰি যিসকলে মেডিকেলত ঘূৰি আহিছে, গৈ পাইছে, তেখেতলোকে বুজি পাইছে মই কোনটো কথা কৈছোঁ। তো যিসকলে নাজানে তো যিসকলে ইণ্টাৰভিউ মাৰিবলৈ গৈছিলে তেখেতলোকক সুধি ল'ব পাৰে, যিহেতু নেকি সেই বিষয়টোত খোলাকৈ ক'ব নোৱাৰি। তাৰ পাছত আমাৰ চব হৈ গ'ল। তাৰপিছত ভৰিকেইটা, আমাৰ যিটো ভৰিটোৰ চাব, ভৰি দুখন চাব যাতে বেকা নেকি। আৰু কিছুমানৰ যিহেতু নেকি ভৰি দুটা খোজকাঢ়ি দিলে মানে আঁঠুৱে লাগি যায়, ঠিক তেনেকুৱা হ'ব নালাগিব আৰু বেছি ফাঁকো হ'ব নালাগিব। ভৰি দুটা চেক কৰিব। তাৰপিছত আমাক এলকহলটো চেক কৰে। লাষ্ট এলকহল, যি আমি মদ চলাই খাওঁ নেকি বা চিগাৰেট আমাৰ এইবিলাক নিচা আছে নেকি বা এনেকুৱা নিচাজাতীয় আমি বস্তু সেৱন কৰোঁ নেকি। চ' আমাক সেই এলকহলটো চেক কৰিব। তো সেই এলকহল চেক কৰোঁতেও প্ৰায় 20% ল'ৰা মেডিকেলৰ পৰা আউট হৈ যায়। এলকহলটো চেক যেতিয়া কৰিব তো আপোনাৰ হাত ভৰিবিলাক হাত দুখন এটা ষ্টেপত ৰাখিবলৈ ক'ব, আগলৈ চিধা কৰি। তো আপোনাৰ হাত দুখন যদি কঁপে তেতিয়াহ'লে আপোনাৰ এলকহল আছে, তো আপুনি ৰিজেক্ট হৈ যাব।
এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে মেডিকেলত কি চেক কৰে, আৰু তাৰ আমি পাছ হ'বৰ বাবে আমি যিবোৰ বেয়াবিলাক নীতি নিয়ম আমাৰ আছে সেইবিলাক আমি বাদ দি যিখিনি ভাল নিয়ম আছে সেইখিনি এক্সাৰচাইজ কৰিবলৈ মানে আমি পাছ হোৱাটো 100% চান্স থাকে। এতিয়া মই যিসকলে নতুন প্ৰজন্মৰ যিসকলে ভাইটি ভণ্টি ইণ্ডিয়ান আৰ্মিত যাবলৈ বিচাৰে তেখেতলোকলৈ দুটামান কথা মই কৈ আছোঁ। কথা দুটা মানে সেই কথাকেইটা অলপ কাণ দি শুনিবা। এতিয়া ভৱিষ্যতত তোমালোকক এই কথাকেইটা বহুত প্ৰয়োজন হ'ব। চোৱা, এতিয়া তোমালোকে যদি ইণ্ডিয়ান আৰ্মি হ'বলৈ বিচাৰা তো তেন্তে তোমালোকে প্ৰথম ফাৰ্ষ্ট পঢ়াটোত মনোযোগ দিয়া। পঢ়াটোত তোমালোকৰ মেট্ৰিক পাছৰ পৰা হৈ যায়, আবেদন কৰিবৰ বাবে মেট্ৰিক পাছৰ পৰা হৈ যায়। তথাপিও তোমালোকৰ মেট্ৰিক পাছৰ পৰা যদি হয় পাৰ্চেণ্টেজটো ভাল লাগিব। বহুত ল'ৰা ছোৱালীয়ে এইটো কথা নাজানে যে আৰ্মিত যেতিয়া এপ্লাই কৰিব ইণ্টাৰভিউৰ বাবে তেতিয়াৰ পৰাই ইণ্টাৰভিউ আৰম্ভ হয়। কেনেকৈ আৰম্ভ হয় তোমালোকক মই বুজাই কৈ আছোঁ কথাটো। যদি আপুনি 10+2 চাৰ্টিফিকেটখন দি এপ্লাই কৰে তো আপোনাৰ পাৰ্চেণ্টেজটো নাচায়, আৰু যদি আপুনি 10 পাছৰ চাৰ্টিফিকেট দি এপ্লাই কৰে তো আপোনাৰ পাৰ্চেণ্টেজটো চাইহে ইণ্টাৰভিউ কলিং লেটাৰ আহিব। যদি আপোনাৰ পাৰ্চেণ্টেজ কম মেট্ৰিক পাছৰ তো আপোনাৰ ইণ্টাৰভিউ কলিং লেটাৰ অহা চান্স কম থাকে। কিয়নো যদিহে পোষ্ট আছে 1000টা পোষ্ট আছে, মই উদাহৰণস্বৰূপে এটা এনেকৈ বুজাই দিছোঁ। যদি 1000 পোষ্ট আছে তো এপ্লাই কৰিব মিনিমাম 6-8 হাজাৰ, 10 হাজাৰ, 20 হাজাৰলৈকে ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব। তাত বহুত ভাল পঢ়া শুনা ভাল পাৰ্চেণ্টেজ +2 BA পাছ কৰা ল'ৰাও এপ্লাই কৰিব। তো চৰকাৰে কাক দিব? এপইণ্টমেণ্টটো ইণ্টাৰভিউ মাৰিবৰ কাৰণে BA পাছ কৰা, +2 কৰা এইবিলাকক দিব। তো সেইবিলাকক দিয়াৰ পাছত যদি পষ্ট যদি থাকি যায় তেতিয়া মেট্ৰিক পাছলৈ আহিব। মেট্ৰিক পাছতো বহুত ল'ৰা এপ্লাই কৰিছে, তো তেতিয়া কি কৰিব? পাৰ্চেণ্টেজটো চাব। পাৰ্চেণ্টেজ কাৰ ভাল তাকহে ইণ্টাৰভিউৰ বাবে কলিং লেটাৰ দিব। নেক্সট কথা হ'ল, তোমালোকে ইণ্ডিয়ান হ'ব বিচাৰিছা ঠিকেই আছে, কিন্তু পঢ়া শুনা বাদ দি যদি তোমালোকে ৰাতিপুৱা গধূলি গৈ যদি ফিল্ডত দৌৰি থাকা তো তোমালোকে ইণ্ডিয়ান আৰ্মিটো হ'ব নোৱাৰা, আছাম পুলিচো হ'ব নোৱাৰা। কাৰণ কেলৈ? তোমালোকৰ পঢ়া শুনাটো বেয়া হৈ যাব। পঢ়া শুনা নহ'লেতো চাকৰি পোৱাটো অসম্ভৱ। সকলোৰে এটা সীমা থাকে, বয়স থাকে। বয়স অনুযায়ী কামবিলাক কৰিলে ভাল। যদি তোমালোকৰ মেট্ৰিক পাছ কৰা হৈ যায় তেতিয়ালৈকে তোমালোকে অকল পঢ়াতে ধান্দা দিবা। যেতিয়ালৈকে তোমালোকৰ বয়স 17.5 বছৰ নহয়, 17 বছৰ 6 মাহ যেতিয়ালৈকে নহয় তেতিয়ালৈকে তোমালোকে অকল পঢ়াতে ধান্দা দিবা। কাৰণ কেলৈ? তেতিয়াহে তোমালোকৰ পাৰ্চেণ্টেজটো ভাল আহিব। 17 বছৰ যেতিয়ালৈকে হ'ব তাৰপিছত তোমালোকে লাহে লাহে দৌৰা, জঁপিওৱা, এক্সাৰচাইজ কৰা এইবিলাক অলপ আৰম্ভ কৰিবা। কিয়নো 17 বছৰ 6 মাহৰ পৰা তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু তাৰ আগতে 17 বছৰ 6 মাহ নোহোৱাৰ আগত মই অলপ আগত যে কৈ গ'লোঁ, মদ, পানী, ভাং, চিগাৰেট যদি এইবিলাক যদি কবলত পৰা তো তোমালোকে পাছ হ'ব নোৱাৰিবা। তো তোমালোকে এতিয়াৰ পৰা সেইবিলাক বাচি থাকিবলৈ চেষ্টা কৰা, আৰু নিজৰ শৰীৰটো বচাই ৰাখা যাতে তোমাৰ সপোনটো পূৰ হোৱাত সহায় কৰে। তোমাৰ শৰীৰটো যদি হাত চাত যদি ভাঙি যায়, তোমাৰ যদি চকু তকু বেয়া হৈ যায়, দাঁত চাত যদি ভাগি যায় কিবা কাৰণত, তো তুমি পিছত বহুত কষ্ট কৰিব লাগিব, দুখ কৰিব লাগিব পিছত। কাৰণ তুমি ৰিজেক্ট হৈ যাবা। সেইবিলাক যদি বেয়া হৈ যায়, চকু তকু, নাক চাক, কিবা হাত ভৰি যদি বেকা হৈ যায়, কিবা কাৰণত যদি তোমাৰ অপাৰেশ্যন হৈ যায়, তুমি মেডিকেলত ৰিজেক্ট হৈ যাবা। তেতিয়া তোমাৰ বহুত দুখ লাগিব। এতিয়া মই আৰ্মি ইণ্টাৰভিউ গোটেই প্ৰচেছটো খুব কম সময়ৰ ভিতৰতে চমুকৈ কৈ পিনে আজি ভিডিঅ'টো মই সামৰিম। চাওক,
প্ৰথম এডভাৰ্টাইজমেণ্ট ওলাব। আপুনি কোনো এটা নেট কেপৰ পৰা গৈ ফৰ্ম ফিল আপ কৰিব, অনলাইন হওক অফলাইন হওক। তাৰপিছত আপোনাৰ ইণ্টাৰভিউ হ'ব, ফাৰ্ষ্ট ৰানিং হ'ব, তাৰপিছত আপোনাৰ মেডিকেল হ'ব। মেডিকেল হোৱাৰ পিছত দুদিনমান পাছত যিয়ে পাছ কৰি থাকে তেখেতসকলৰ ৰিটাৰ্ণ হ'ব, আৰু ৰিটাৰ্ণ হোৱাৰ পাছত ৰিজাল্ট দিবলৈ কেইদিনমান সময় লাগিব। যিসকলে পাছ কৰিব তেখেতলোকৰ নাম আহিব, যিসকলে ফেইল কৰিব তেখেতলোকৰ নাম নাহে। আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি আপুনি আমাৰ চেনেলটো নতুনকৈ চাই আছে তো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। জয় আই অসম, জয় হিন্দ।